মই অসমীয়া হয় প্ৰথমে আপুনি এতিয়া বিহু বুলি এটা গান গাই দিয়ক বঢ়িয়া গান বিহু ৰঙালী বিহু বুলি মই এটা গান গাবলৈ ওলাইছোঁ মাই নেম ইজ সুমন দাস কৰমচাঁদ গান্ধী এণ্ড মই সৰুৰ পৰা ফকাটি কৰি পঢ়া লিখা কৰি ডাঙৰ মানুহ হৈছোঁ বৰ্তমান মই হায়াৰ ছেকেণ্ডেৰীও পাছ কৰিলোঁ বি এলৈকে মই পঢ়িবলৈ আশা আছিলে পইচা পাতি অসুবিধাত মই পঢ়িব নোৱাৰিলোঁ যিহেতু মই পঢ়িম বুলি এনেধৰণে আছোঁ আৰু ৰাইজৰ লগতে মিলি জুলি আছোঁ ৰাইজৰ দলত মই সোমালোঁ যিহেতু অখিল গগৈ ছাৰ মোৰ প্ৰিয় অখিল গগৈ মই ভাল ঠিক আছে সেইবোৰ ৰাজনীতিৰ কথা পিছত যাম আপুনি এতিয়া এটা গান এটা গাওক ইয়াতে কেলে থাকে মানে মই ৰেলগাড়ীত কালি মই গুচি আহিবলগীয়া হ'ল মই উঠিছিলোঁ মৰিণীলৈ আহিছিলোঁ মই ফকানীতে উঠিলোঁ মৰিণী পালোঁহি মৰিণী পাৰ হৈ আহিলোঁ মই ক'ব নোৱাৰাকৈ টোপনি গ'লোগৈ টোপনি যাওঁতে ডিব্ৰুগড় পালোঁহি নতুন ডিব্ৰুগড় পালোঁহি পুৰণা ডিব্ৰুগড়তো মোৰ ঘৰৰ মানুহ আছে আমাৰ খুৰা আছে ৰেলৰ ছাৰ্ভিচ কৰে গেটমেন কৰে খুৰাৰ নামটো নাথুৰাম দাস ভালেই বাৰু প্ৰিয় মোৰ আমাৰ খুৰাৰ ভাল পৰিৱেশ ঠিক আছে এটা বিহু গাই দিয়ক বিহু গানটো এতিয়া মই কাম ভালকৈ চাই 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 ৰৈ 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 বুকু মোৰ জ্বলি পুৰি যায় চাই 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 ৰৈ 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 বুকু মোৰ জ্বলি পুৰি যায় জুবিন দাক চিনি পায় না জুবিন দাক চিনি পাওঁ জুবিন দা প্ৰিয় মোৰ যিহেতু মই সৰু সুৰা দোকান এখন খুলিছিলোঁ ফকানী লোককলিতত মোৰ দেউতাৰ ৰেলটি আছিলে এসময়ত দেউতাও ঢুকালে মাও ঢুকালে মোৰ ককা ভাই দুজন আছে এজন বেংগলত থাকে এজন এনাৰতে কৰে যিহেতু মোৰ ককাই মোক ইমান এটা ছাপৰ্ট নকৰে মই বিনোদ লিখা ঘূৰি ফুৰোঁ যে মোক মৰম চেনেহ কৰে যদিও তেওঁৰ ভিতৰৰ অন্তৰখন ভালেই পাওঁ আৰু তেতিয়া বৰ্তমান ঠিকে আছে মই অকণমান মই বেয়া হৈ গৈছোঁ বুলি অনুভৱ কৰে মই কিন্তু মই বেয়া নহয় মই চবৰ কাৰণে জীয়াই থাকিবলৈ আশা আছোঁ ৰাইজৰ ঘৰতে কেতিয়া যাব ঘৰলৈ কিবা কৈছে আপুনি ছাৰ ঘৰলৈ কেতিয়া যাব ঘৰলৈ মই এতিয়াই যাম যিহেতু মই পইচা কেইটামান গোটাই লওঁ তেনেকৈ চিন্তা কৰি আছোঁ যিহেতু খাবলৈও লাগে পইচা কেইটামান পকেটত থাকিব লাগিব নহয় ড্ৰেছ পাতি কিনিবলৈও দৰকাৰ হয় আৰু নিজৰ স্বাস্থ্যটো ভাল ৰাখিবলৈও লাগে সেইটো অনুযায়ী মই ইফালে সিফালে ঘূৰিছোঁ আৰু ৰাইজক সহায় কৰোঁ জুইটো দাঙি কৰি দিওঁ দুটকা এটকা দিওঁ ৰেলৱে ষ্টেচন মানে আপুনি ডিব্ৰুগড়ত কিবা কিবি সহায়ো কৰি দিয়ে নেকি কৰি দিওঁ মই য'তে ত'তে কৰোঁ মইতো কৰোঁ ফকাটিটো কৰোঁ হোটেলতো পানী দুনি নিদিওঁ চাপেন টাপেনি খুৱাই পইচাও দিয়ে ইজন সিজন বন্ধুকো মই সহায় কৰোঁ পইচা নাথাকিলে মই দিওঁ মোকো দিয়ে তেনেকৈয়ে থাকোঁ আৰু চব মিলি জুলি থাকোঁ যিহেতু মই নিজৰ পৃথিৱীখনৰে মানুহ মইতো মৰিব নিবিচাৰোঁ আনকো মাৰি পেলাব নোৱাৰোঁ মই নিজেও মৰিলে মোৰ বহুত খৰচা হ'ব পইচা দৰকাৰ হ'ব আপোনাৰ কিবা বেমাৰ আছে নেকি বেমাৰ মানে মোৰ হাতত এনেকৈ চাইকেলৰ পৰা পৰি এইখিনি এটা বল্ডাৰ হৈছে বল্ডাৰটো মই ঠিক কৰিব লাগে পইচা তেনেকৈ সুবিধা নাই মোৰ তেনেকৈ দুটকা এটকা গোটাই আছোঁ আৰু এতিয়া হাৰ্টলৈকে আহি গৈছেগৈ বেমাৰটো অলপমান মানে মই নিজে অনুভৱ কৰোঁ আনেতো মোৰ নিজৰ স্বাস্থ্যটোৰ বিষয়ে কোনে গম পাইলোঁ মই নিজেহে গম পাওঁ মই কেনেকৈ কি হ'ম মোৰ এইম আছে মোৰ আশা আছে মই যিহেতু তলৰ পৰা ওপৰত কেনেকৈ উঠিব পাৰোঁ সেইটোকে কাৰণে মোৰ দুখ লাগিছে মই যে হেৰি হৈ পৰিছোঁ কমজুৰি হৈ পৰিছোঁ সেইটো কাৰণে মোৰ বেয়া লাগিছে আৰু মই যিহেতু কিছুমান গানহে গাই থাকোঁ মই বাদ্যযন্ত্ৰ সেই বজাবলৈ কাম চাম কৰিব এতিয়া পাত চাত ওলালে মই পাত চাত ছিঙিম চাহপাতৰ বাগান অকণমান আছে পাত চাত ছিঙি আৰু ৰাইজক দিম ময়ো খাম ৰাইজেও সহায় পাব কাৰণ ফেক্টৰীলৈ মোৰ বস্তুটো মোৰ নিজৰ জমিনৰ পাতখিনি যাব ফেক্টৰীত যাব ৰাইজেই খাব আৰু ৰাইজেতো এনেই নাখায় পইচা দিয়ে খাব এতিয়া ঘৰটো ক'ত আছিলে ঘৰ মোৰ ফকাটিঙতো সৰু সুৰা এটা ঘৰ আছে একদম মানে পিয়'ৰ অৰিজিনেল ঘৰ মোৰ ফকাটিং তাৰপৰা মাটি কিনা হ'ল টেঙেনীত তাত পাম হিচাপে আছে আপোনাৰ দুপৰমানহে বাগান আছে চলি কৰি আছোঁ আৰু মানুহবোৰে টকা পইচা দিয়ে নাই কেঁচুৱা মই হেৰিয়াত কৰোঁ মই এডভান্স লোৱা নাই এগ্ৰিমেণ্ট কৰা নাই ডাইৰেক্ট কেছ পাত দিওঁ নহ'লে মই ফেক্টৰীৰ লগত ঘৰলৈ কেতিয়া যাব ঘৰলৈ মই আপোনাৰ বুধবাৰে যোৱাটো সিদ্ধান্ত কৰিছোঁ মোৰ ভণ্টি এগৰাকী পইচা কেইটকামান সহায় লাগে আমাৰ মকৰমত থাকে
আমাৰ খুৰা বৰ গাটো ভাল নাই। তাৰপৰা আমাৰ খুৰীও বৰ দেহাটো ভাল নাই। ছোৱালীজনী হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে, পইচা কেইটামান ধাৰ হৈছে, প্ৰায় 5,000মান দৰকাৰ হৈ আছে। মোক আমাৰ দাদা এজনে দিম বুলি ক'লে, সেই দাদাজন অকণমান গণ্ডগোল হৈ গৈছে। কোনোবাই মোক তেখেতক উল্টা পুল্টা কৰাই দিছে নেকি, মোক পইচাটো দিয়া নাই। মই তেখেতক মই বুজাই আছোঁ যে মোক যে মোৰ চাহ বাগানৰ পাতটো ওলালে মই দি দিম। প্ৰায় 5,000মান টকা মই ভণ্টিজনীক দিবই লাগে। মানে এটা ধাৰ লাগি গ'ল। ছোৱালীজনী মেট্ৰিক দিবৰ টাইমত পইচা অলপমান দৰকাৰ হ'ল। হায়াৰ ছেকেণ্ডেৰী দিবৰ টাইমতো দৰকাৰ হ'ল। মানে ল'ৰা ছোৱালীক যে সহায় কৰিব লাগে এই ষ্টুডেণ্টক মই জানো, সেইটো কাৰণে দিছিলোঁ। সহায় দিব পৰা নাই, ধাৰ হিচাপত দিম বুলি কৈছোঁ। মই ক'ব পৰা নহয়, ক'ব পৰা এৰেঞ্জ কৰি দিম। এতিয়া সেইকাৰণে আপুনি ইয়াত পইচা বিচাৰি আছে নেকি? পইচা এইজনী যেনিবা দুটকা এটকা যি পাৰোঁ লওঁ, তেনেধৰণে ময়ো নিজেও খাওঁ। ৰাতিকো দুটকা এটকা ময়ো দি দিওঁ বিচাৰিলে। এতিয়া মোক চাহ একাপ খুৱাব নাই মানে? খুৱাম, মই আছেই সুবিধা। ব'লো দুইজনে খাম মিলি দিম। এনেই কৈছোঁ মই চাহ নাখাব, আপোনাকতো মই ৰাতিপুৱা দিছোঁ ন চাহ একাপ খাবলৈ। দিছোঁ নাই? আমি লগৰ হিচাপে বা ভাই ককাই হিচাপে থাকিব লাগিব। ঠিক আছে, ভালকৈ থাকিব। এনেই আৰু এতিয়া আপোনাৰ এনে ভালকৈ থাকিব, এনেই ধেমালি চুপিটা জাক তাক নকৰিব। ফটকে এতিয়া চব মানুহ একে নহয় ন, চব নহয়, কোনোবাই ফটকে মাৰি দিব, হয় নহয়? অসমীয়া মানুহে ভালকৈ থাকিব লাগে ন, ঠাণ্ডা কৰে, হয় নহয়? অসমীয়া মানুহে ভালকৈ থাকিব লাগে। আপুনি এতিয়া মই চাইছোঁ আপুনি ইফালে ইফালে দৌৰা-দৌৰি কৰি আছে, কিন্তু কিছুমানে ভাল নাপায় ন। ভাল নাপায়। সেইকাৰণে ভালকৈ কাম কৰিছে যদি কৰক, মানুহক দুই এটা সহায় কৰি দিয়ক। বেগ চেগ এই ওপৰৰ পৰা বেগ চেগ আনিব নোৱাৰে ন মানুহবিলাকে, আপুনি সেইবিলাকে সহায় কৰি আছে ইয়াত, নহয় জানো? সেইকাৰণে ভালকৈ থাকক আৰু, নহয় জানো? খালি কাকো এতিয়া আপোনাৰ বেছি ধেমালি চুপতি নকৰিব ইয়াত, গম পাইছে? কেলৈ ফটকে কোনোবাই মাৰি দিব, গম পাইছেনে? আজিকালি মানুহবোৰ চব ডেঞ্জাৰ হৈ গ'ল। সেইকাৰণে কৈছে ধেমালি চুপতিটো আপুনি মনতে কৰি আছে, ফূৰ্তি পাইছে, আপুনি কিবা মনত দুখ এটা আছে, হয় নাই? কিন্তু আপোনাৰ এতিয়া যেনেকৈ ঘূৰি ফুৰিছে, দৌৰা-দৌৰি কৰিছে সৰু ল'ৰা নিচিনাকৈ, কিন্তু চবেই ভাল নাপায়। ফটকে মাৰি দিব, আপুনি কি কৰিব? সেইকাৰণে আপুনি যদি কাম কৰিছে ইয়াত কৰক, কিন্তু ফটকে মানে এই জাক তাক ধেমালি নকৰিব জাহা তাহা। বুজিছেনে? ঠিক আছে, ভালে ক'লে, ধন্যবাদ। হ'ব, ভাল পাইছোঁ আপোনাৰ কথাবিলাক চাই আছোঁ মানে। আপোনাৰ দাদা ঘৰ, আপোনাৰ ঘৰ কোন জেগা? মোৰ শিৱসাগৰ। এতিয়া আপুনি মই ভিডিঅ' এটা বনাই আছোঁ, গম পাইছেনে? আপুনি এতিয়া বিহু এটা গাই দিয়ক আৰু, জুবিন দাৰ বিহু এটা। একদম দুখৰ মাজতো অকণমান সুখ দি দিয়ক আৰু। ফিনিচিং। কি দি মাতিম তোমাক, কি নাম দি মাতিম। নতুন গান হয় নেকি? জুবিন দাৰ এটা পুৰণা বিহু গান গাই দিয়ক। ফুল ফুলিছে বসন্ত, তুমি জন্মনি বহাগৰ, প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত। গুণ গুণ কৈ ভোমোৰাই ফুলৰ মৌ চুই খাই, থোপা থোপে নাহৰ তগৰ ডাল ভৰি ভৰি যায়। জন্মনি তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ জীৱনৰ লগৰে, তুমিয়ে মোৰ জীৱন সাৰথি। ফুল ফুলিছে বসন্ত, তুমি জন্মনি বহাগৰ, প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত। গুণ গুণ কৈ ভোমোৰাই ফুলৰ মৌ চুই খাই, থোপা থোপে নাহৰ তগৰ ডাল ভৰি ভৰি যায়। জন্মনি তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ জীৱনৰ লগৰে, তুমিয়ে মোৰ জীৱন সাৰথি। এনেধৰণে ঘূৰি ফুৰিলে নহ'ব জানা, দুটকা এটকা পকেটত ৰাখিলে জন্মনি পাবা। খাতৰনাক গান গাই দিলে। উপায় নাই, ঠিক আছে। এনেধৰণে এতিয়া ভিডিঅ'টো যে কৰিলোঁ মই, গম পাইছেনে? ভিডিঅ'টো মই ক'ৰবাত এৰি দিম আকৌ, বেয়া পাব নেকি? একো নাই, ঠিক আছে, ঠিক আছে। বৰ বেছিকৈ আপুনি ধেমালি চুপি নকৰিব, মানুহৰ লগত ভালকৈ থাকিব, গম পাইছে? এতিয়া ফটকৈ মানুহে আকৌ কিবা এটেক কৰি দিব, গম পাইছে? ঠিক আছে, ভালকৈ কাম চাম কৰি থাকক। ঠিক আছে, ভালকৈ কাম চাম কৰি থাকক, গম পাইছেনে? গায়ত্ৰী মন্ত্ৰ, প্ৰসিদ্ধ পৰাগ,
টেনচাৰে সৰু সুৰা বুজি পাইছে গম পাইছোঁ ভালকৈ কাম চাম কৰি থাকক একো নাই কিন্তু ফটকৈ যাকে তাকে ধেমালি নকৰিব গম পাইছে হ'ব হ'ব অ'কে বাই 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 নাইচ টু মিট ইউ আই লাভ ইউ অ'কে অ'কে